আজি বহু দিনৰ মূৰত শুই উঠিয়ে ভাবিলোঁ ব্লগ এটা আৰম্ভ কৰোঁ বুলি। সেয়ে ব্লগ এটা আৰম্ভ কৰিলোঁ আজি ৰাতিপুৱা সোনকালে। আৰু এয়া মোৰ ছোৱালীজনী শুই আছে। আৰু তাই শুই থকা সময়খিনিতে মই বিচনাখন অকণমান ওপৰে চফা কৰি লওঁ। আৰু এতিয়া মুখখন ধুয়ে পাকঘৰলৈ আহিলোঁ। পাকঘৰলৈ আহি প্ৰথমতে চাহ একাপ খাই ল'ম, তাৰপিছতহে বাকী কামবোৰ কৰিম। মই চাহখিনি উতলি থাকিবলৈ দি মাজতে এপাক ছোৱালীজনী চাবলৈ গ'লোঁ আৰু দেখিলোঁ তাই ধুনীয়াকৈ শুই উঠি অকলে খেলি আছে। আৰু শুই উঠি আমাৰ তাই সদায় হাঁহি দিয়ে, কেতিয়াও নেকান্দে। চাওক আৰু এয়া ধুনৰ পেহীয়েকে চাহ ঢালিছে। আমি চাহ খোৱা সময়খিনিত ভাবিলোঁ তাই অকণমান বিচনাতে খেলক বুলি, কিন্তু বহুত সময় শুই থাকিল বাবে তাইক এতিয়া অকণমান চফাত বহি খেলিবলৈ দিলোঁ। এনেকৈ খেলি তাই খুবেই ভাল পায়। আৰু মই যে চাহখিনি ল'লোঁ খাবলৈ, তাইকো লাগে, সেইকাৰণে অকণমান তাইৰ লগত খেলিলোঁ, ধেমালি কৰিলোঁ। আৰু এয়া মই চাহ খাই মেলি গা পা ধুই কাম কৰি আজৰি এতিয়া পাকঘৰত সোমাম ৰান্ধিবলৈ। আৰু আনফালে ধুনৰ পেহীয়ে ধুনৰ কাৰণে চেৰেলেক ৰেডি কৰিছে খাবলৈ, আৰু ধুনে ককাকৰ লগত খেলি আছিলে। আৰু মই ধুনক চেৰেলেকখিনি খোৱালোঁ। আৰু চেৰেলেকখিনি খোৱা হোৱাৰ পিছতে তাই ধুনীয়াকৈ শুই গ'ল। আৰু তাই শুই যোৱাৰ পিছতে মই পাকঘৰলৈ আহিলোঁ। আৰু মোৰ পাকঘৰত গৈ ৰন্ধা কমপ্লিট নহ'লে ধুনে উঠি ৰেডি। তাৰপিছত ধুনক গা পা ধুৱাই ধুনীয়াকৈ চেয়াৰত অকণমান বহাই বাকীখিনি ৰন্ধা কমপ্লিট কৰিলোঁ। এয়া মই ভাত বনালোঁ একেবাৰে চিম্পুলকৈ। আৰু আমি খাই বৈ এতিয়া ৰুমলৈ আহিলোঁ অকণমান ৰেষ্ট কৰিম বুলি। তাৰপিছতে ধুনীয়া অকণমান খেলিবলৈ ল'লে। আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। পুনৰ লগ পাম অন্য এটি ভিডিঅ'ৰ সৈতে। বাই।